স্বাগতম বন্ধুগণ, আপোনালোকে চাই আছে আমাৰ চেনেল প্ৰাণজিত এক্সপ্ল'ৰ। তো আজি আমি এটা হেল্ডি এণ্ড টেষ্টি ৰেচিপি বনাম, পালেক চিকেন। তো বলক আজি ৰেচিপিখন আৰম্ভ কৰোঁ। আমাৰ লগত চাই থাকক প্ৰাণজিত এক্সপ্ল'ৰ। পালেক চিকেন বনাবলৈ হ'লে আপোনালোকে প্ৰথমতে গেছটো অন কৰি ল'ব। আৰু ইয়াতে চাইছে আপোনালোকে পালেং শাকখিনি আমি ভালকৈ ধুই লৈছোঁ। তো পালেং শাকখিনি ভালকৈ ধুই 2 পৰা 3 মিনিট আপোনালোকে বইল কৰি ল'ব। মেৰিনেশ্যনৰ কাৰণে আমি ইয়াতে কেঁচা দৈ আৰু অকণমান নিমখ ইউজ কৰিছোঁ। তো আপোনালোকে যদি পাৰে তেনেহ'লে আপোনালোকে আগদিনা ৰাতিৰ পৰাই মেৰিনেশ্যন কৰি থৈ দিব। তো যিহেতু আমাৰ সময়ৰ অভাৱৰ কাৰণে আমি মোটামুটি 2 পৰা 3 ঘণ্টা আগত এই মেৰিনেশ্যনখিনি কমপ্লিট কৰিছোঁ। আমাৰ পালেং শাকখিনি মোটামুটি বইল হৈ গৈছে। আমি মোটামুটি 4 পৰা 5 মিনিট পালেং শাকখিনি বইল কৰিছোঁ। তেতিয়া আমি মিক্সিত পেষ্ট কৰি ল'ম। এতিয়া আমি পালং শাকখিনি মিক্সিত দি ল'ম। এতিয়া আমি ইয়াতে ধনিয়া দি ল'ম। তো ধনিয়াৰ পিছত এতিয়া আমি অকণমান ইয়াতে কেঁচা জলকীয়া দিম। তো কেঁচা জলকীয়াখিনি আপোনালোকৰ অপশ্যনেল হয়। আপোনালোকে যদি জ্বালা কম খাব বিচাৰে 2-3টা দিব পাৰে, আৰু বেছি খাবলৈ হ'লে আৰু বেছি দিব পাৰে, এইটো আপোনালোকৰ চইচ। তো এতিয়া আমি ধনিয়া, কেঁচা জলকীয়া আৰু পালেং শাকৰ মিক্সিত পেষ্ট বনাই ল'ম। পালেং চিকেন বনাবৰ কাৰণে কি লাগিব আমি আপোনালোকক থুলমূলকৈ জনাই আছোঁ। তো ইয়াতে তেজপাত লৈছোঁ আমি, আৰু ডালচেনি 2টামান লৈছোঁ, লং 2টামান লৈছোঁ, আৰু ইলাচি এটা লৈছোঁ। ইয়াতে আপোনালোকে নহৰু আৰু আদা পেষ্ট অকণমান লৈ ল'ব, আৰু অনিয়ন পেষ্ট। ইয়াতে আপোনালোকে টমেটো এটা কাটি ল'ব, আৰু ইফালে পেষ্ট আছে আমাৰ জলকীয়া, ধনিয়া আৰু পালেং শাকৰ পেষ্ট ইয়াতে দেখা পাইছে আপোনালোকে। ইয়াতে আমি হালধি 1 স্পুন ইউজ কৰিম, এইটো অপশ্যনেল হয়। বহুত এই ৰেচিপি বনাবলৈ হালধি ইউজ নকৰে, তো আপোনালোকে ইউজ নকৰিব পাৰে, আপোনালোকৰ চইচ। তো বলক এতিয়া আমাৰ ৰেচিপি বনাবলৈ আৰম্ভ কৰোঁ। চ' এতিয়া আমি জুই জ্বলাই দিছোঁ, আৰু ইয়াত পেনখিনি আমি পূৰা ৰেডি কৰিছোঁ। তো পানীখিনি আগত শুকাই লওক পানীখিনি। আমি ইয়াত অকণমান অইল দি দিছোঁ। তো এইখন ডিছত আপোনালোকে বেছি অইল দিব নালাগে, মিডিয়াম দিব। আৰু আমাৰ অইল গৰম হৈ গৈছে। এতিয়া আমি দিম ইয়াত তেজপাত দিম, আৰু ডালচেনি দিম, আৰু ইলাচি দিম। ভাল এটা ফ্লেভাৰ আহিছে। এই ৰেচিপিটো বনাবলৈ এটা ভাল ফ্লেভাৰ আৰু ভাল সুগন্ধ আনিবৰ বাবে আমি ইয়াত কচুৰি মেথি ইউজ কৰিম। এতিয়া আমি কচুৰি মেথি দি দিলোঁ ইয়াতে। এতিয়া আমি অনিয়ন পেষ্টখিনি ইয়াত দি ল'ম। এতিয়া চাব আপোনালোকে আমাৰ অনিয়ন পেষ্টখিনি হালকা ব্ৰাউন কালাৰ হৈ গৈছে। তেতিয়া আমি আদা নহৰু পেষ্ট দি লওঁ। এতিয়া আমি আদা নহৰু পেষ্টখিনি ইয়াত দি দিলোঁ। আপোনালোকে মিডিয়াম ফ্লেমত এই ৰেচিপিটো বনাব, আৰু মাজে মাজে চেক কৰিব জ্বলি গৈছে নে নাই। জ্বলি গ'লে পূৰা বৰবাদ হৈ যাব। আৰু এতিয়া আমি ইয়াত টমেটোখিনি দি ল'ম। কেনে কালাৰফুল হৈছে, হয়নে নহয়? টমেটো দিলে এনেও কালাৰফুল হৈ যায়। আৰু যেতিয়ালৈকে মছলাৰ পৰা কেঁচা গোন্ধখিনি আঁতৰ হৈ নাযায়, তেতিয়ালৈকে আপোনালোকে এনেকৈ ল' ফ্লেমত এইখিনি প্ৰচেছখিনি কৰি থাকিব।
অইল অকণমান কম হৈছে এতিয়া আমি অকণমান অইল দি ল'ম আমাৰ মছলাখিনি ভাজি হৈ গৈছে তো এতিয়া আমি মেৰিনেট কৰা চিকেন ইয়াতে এড কৰিম এয়া চাওক মেৰিনেট কৰা চিকেন আমি এতিয়া দিম ইয়াতে এয়া চাওক চিকেনৰ ৰজা চিকেন লেগ পিচ সবৰ ফেভৰেট হয় চিকেন লেগ পিচ এতিয়া আমি ইয়াত হালধিখিনি দি ল'ম হালধিখিনি আপোনালোকে 1 স্পুন দিলে হৈ যাব আৰু ইয়াত বেছি এড কৰিব নালাগে আৰু বহুতে এই ডিছ বনাওঁতে হালধি নিদিয়ে এতিয়া আমি অকণমান ৰেড চিলি পাউডাৰ দি ল'ম ইয়াতে আমি 2 স্পুন ৰেড চিলি পাউডাৰ ইউজ কৰিছোঁ এতিয়া আপোনালোকে ভালকৈ মিক্স কৰি দিব মাংসখিনি মাংসৰ পৰা মোটামুটি ভালেখিনি পানী ওলাইছে তো পানী ওলোৱাৰ পিছত আপোনালোকে ঢাকনেৰে এইটো বন্ধ কৰি দিব তেতিয়া আমি ঢাকনখনেৰে পুৰা চিল মৰাৰ নিচিনাকৈ বন্ধ কৰি দিম মোটামুটি 15-20 মিনিট পিছত এতিয়া আমি ঢাকনখন উঠাই ল'ম আৰু মাজে সময়ে আপোনালোকে চেক কৰিব জ্বলি গৈছে নে নাই আৰু কচুৰি মেথিৰ কাৰণে সঁচাকৈ ইমান এটা বঢ়িয়া সুগন্ধ ওলাইছে মানে কি ক'ম আৰু ভাষা এৰাই গৈছোঁ এতিয়া আমি ঢাকনখন আকৌ মাৰি দিলোঁ আৰু অকণমান সিজক মোটামুটি 15 মিনিটমান সিজাৰ পিছত এতিয়া আমি ঢাকনটো উঠাই ল'ম এয়া চাইছে চিকেন আৰু মছলাখিনি ভালে ফ্ৰাই হৈ গৈছে এয়া চাওক আমাৰ চিকেনখিনি ফ্ৰাই মোটামুটি হৈ গৈছে চাওক মছলাখিনিও ভালখিনি ফ্ৰাই হৈ গৈছে আৰু মছলাৰ পৰা তেল বাহিৰ হৈছে অলৰেডি এতিয়া আমি নেক্সট ষ্টেপ লৈ আগবাঢ়োঁ পেষ্টখিনি দি ল'ম ইয়াতে পালং ধনিয়া আৰু কেঁচা জলকীয়াৰ পেষ্টখিনি ইয়াতে দি ল'ম এতিয়া ভালকৈ মিক্স কৰি ল'ব মোটামুটি পালেং শাকৰ পৰা আপোনালোকে যেতিয়াখিনি কেঁচা গোন্ধখিনি ওলাই নাযায় আপোনালোকে ফ্ৰাই কৰি থাকিব চাওক খাব মন গৈছে নেকি বন্ধুগণ কি কালাৰফুল হয়নে নহয় যিহেতু আমি মাংসখিনি মেৰিনেট কৰাৰ সময়তে নিমখ দিছিলোঁ তো আৰু আমি নিমখ এড কৰা নাই তো তাৰপিছত আমি মছলা দিছোঁ তাৰপিছত এতিয়া পালেং শাক দিছোঁ তো অকণমান আপোনালোকে নিমখ এড কৰি ল'ব বেছি দিয়াৰ প্ৰয়োজন নাই অকণমান দিলে হৈ যাব আমি অকণমান সময় ঢাকন দি ৰাখিম মোটামুটি 5-10 মিনিট হৈ গৈছে এতিয়া আমি ঢাকনখন এতিয়া পালেঙৰ কেঁচা গোন্ধখিনি আঁতৰ হ'লে এতিয়া আমি ইয়াতে পানী মিক্স কৰিম
এতিয়া আমি ইয়াত পানীখিনি এড কৰি দিম। ইয়াতে বেছি পানী দিয়াৰ প্ৰয়োজন নাই, আপোনালোকে অকণমান পানী দিলে হৈ যাব। মোটামুটি 5 মিনিট 10 মিনিট হোৱাৰ পিছত আপোনালোকে ইয়াতে আমুল বাটাৰ এড কৰিব। বহুতে ইয়াতে ক্ৰীম ইউজ কৰে, তো আমি ক্ৰীম ইয়াত ইউজ নকৰোঁ, ক্ৰীমৰ সলনি আমি ইয়াত বাটাৰ ইউজ কৰিম। বাটাৰ এড কৰাৰ পিছত আকৌ ঢাকন দি ল'ব। তো এতিয়া আমাৰ প্ৰচেছখিনি হৈ থাকক। মোটামুটি 10-15 মিনিট সিজাৰ পিছত এতিয়া আমি অন্তিম পৰ্যায়লৈ আহি গৈছোঁ। তো এতিয়া আমি ঢাকনখন উঠাই দিম। তো এয়া চাওক, আমাৰ মোটামুটি ডিছখিনি কমপ্লিট হৈ গৈছে। অৱশেষত আমি ইয়াত গৰম মছলাখিনি এড কৰিম। তো এয়া চাওক, আমি গৰম মছলা পেষ্ট কৰি অলৰেডি থৈ দিছিলোঁ। তেতিয়া আমি গৰম মছলাখিনি এড কৰি দিম ইয়াতে। আমাৰ প্ৰচেছ ৰেডি। এতিয়া আমি জুইখিনি বন্ধ কৰি দিম। এয়া আমাৰ টেষ্টি এণ্ড হেল্ডি ৰেচিপি পালেং চিকেন বনি ৰেডি হৈ গৈছে। তো আপোনালোকে এদিন এই ৰেচিপিখন ঘৰতে ট্ৰাই কৰক আৰু সকলোকে জুতি লগাই খুৱাওক। এয়া আমাৰ পালেং চিকেনৰ থালি ৰেডি হৈ গৈছে। তো এয়া আপোনালোকে খাওক আৰু অলিম্পিকলৈ ভাগ লৈ অসমৰ কাৰণে সোণৰ পদক লৈ আনক। আৰু এয়া আপুনি ভাত, ৰুটি বা পোলাও, ফ্ৰাইড ৰাইচ যিকোনো আইটেমৰ লগত খাব পাৰে। লওক, আপোনালোকে এটা কামোৰ দিয়ক, খাই চাওক এটা বাইট কেনেকুৱা হৈছে। আপোনালোকে আজি চালে আমি এখন হেল্ডি এণ্ড টেষ্টি ডিছ বনাইছোঁ। তো আমাৰ ভিডিঅ'খন চাই কেনেকুৱা লাগিছে আমাক কমেণ্টত জনাব। মই এদিন বাটৰে গৈ থাকোঁতে এখন ধাবাত ৰখিছিলোঁ। তো ধাবাৰ যি চেফ আছিলে, মই চেফক সুধিছিলোঁ। তো চেফে মোক জনাইছে যে পালেক চিকেন বনাবলৈ আপোনালোকে যদি চিকেনতকৈ মুৰ্গা ইউজ কৰে, মানে মেল ভাৰ্চনটো ইউজ কৰিলে বেছি টেষ্টি হয়। তো আমি আজি মেল ভাৰ্চনটো মুৰ্গা ইউজ কৰিছোঁ। আজিকালি আমি বহুত চাই আছোঁ, পুলিচ, SI বা আপোনাৰ কনষ্টেবলৰ কাৰণে পূৰা মেহনত কৰি আছে আমাৰ য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাক। তো সেইসকলে পূৰা ডাইট ফুড খাই পূৰা ভাগৰি গৈছে। মই জানো, এইটো মই নিজে দেখা পাইছোঁ। তো সেইসকলৰ কাৰণে আজি ৰেচিপিটো আপোনালোকে ট্ৰাই কৰক, ঠিক আছে। এই ৰেচিপি খোৱাৰ ফলত আপোনালোকৰ বডিত এনেকৈ এনাৰ্জি পাব যে আপোনালোকে হিমা দাসকো ফেল কৰি দিব। সঁচাকৈ কৈছোঁ, আপোনালোকে এনে হিমা দাসক হৰুৱাব নোৱাৰে। তাৰ কাৰণে আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব। আৰু আজি আমি যি ৰেচিপি বনাইছোঁ আপোনালোকৰ কাৰণে, সেইখিনি ৰেচিপি খাব লাগিব। তো বন্ধুগণ, আপোনালোকে এই ৰেচিপি খাওক আৰু অলিম্পিকক ভাগ লওক, অসম তথা ভাৰতৰ সুনাম কঢ়িয়াই আনক। আজিৰ কাৰণে ইমানখিনি আছিল। আৰু পৰৱৰ্তী ভিডিঅ'বোৰ চাবৰ বাবে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনত ক্লিক কৰিব। চাই থাকক আমাৰ লগত প্ৰাঞ্জিত এক্সপ্ল'ৰ।